গাইজ এতিয়া অসমৰ সকলো ঠাইতে ৰাস মহোৎসৱ চলি আছে। তো আমি ওলালোঁ ৰাস চাবলৈ গোৱালপাৰাৰ পৰা দুধনৈ টাউনলৈ। গৈ থাকোঁতেই হ'ল বাইকৰ পামচাৰ। এই বাইকখন এই পামচাৰটো ঠিক কৰি ল'লোঁ। তো এতিয়া গৈ থাকোঁ ৰাস চাবলৈ। তো বলক তোমাৰ লগত। অকল ৰাস চালেই নহ'ব, তো সেয়ে আমি ৰাস চাম বাৰু ৰাতি। তেতিয়া দুপৰীয়াৰ সাজটো খাই লওঁ। তো দুপৰীয়াৰ সাজৰ লগত আছে চিকেন কাৰী আৰু লগতে আছে মাটিকালাই দালিৰ লগত শামুক। তো সেয়া আমি দুপৰীয়াৰ এসাঁজ খাই ল'লোঁ। তাৰপিছত সন্ধিয়া চাবলৈ যাম আৰু আপোনালোককো দেখুৱাম দুধনৈ ৰাস। তো ফাইনেলি আহি পালোঁ দুধনৈ ৰাসত। তো এয়াই হৈছে দুধনৈ ৰাসৰ গেটখন, তো মানে যোনটো মেইন গেটখন। তো ইয়াৰ ভিতৰলৈ আমি সোমাই যাব লাগিব। তো বলক আমাৰ পিছে পিছে মোৰ লগত আপোনালোকক দেখুৱাওঁ দুধনৈৰ ৰাস কেনেকুৱা। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব বাইদেউ, আপোনালোকে ইমান খৰধৰকৈ কিয় গৈ আছে ভিতৰলৈ? কেমেৰামেন ফ'কাছ কৰোঁ। ইয়াত চাওক আপোনালোকে দুধনৈ ৰাস কমিটিসকলে ইয়াত চেল্ফি পইণ্ট বনাইছে। ইয়াত লিখা আছে আই লাভ দুধনৈ। ইয়াত কি ধুনীয়াকৈ এখন পুৰণা স্কুটাৰখন ৰং দি পেলাই কি ধুনীয়া বনাইছে আপোনালোকৰ কাৰণে। তো চেল্ফি ইয়াত আপোনালোকে চেল্ফি উঠিব পাৰে ধুনীয়া ধুনীয়া। আপোনালোকে লৈ আহক গাৰ্লফ্ৰেণ্ড ৱাইফ, আপোনালোকে সকলোকে লৈ আহক আৰু দুধনৈ ৰাস মহোৎসৱখন আপোনালোকে উপভোগ কৰক। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি আহিছোঁ দুধনৈ ৰাসত। তো দুধনৈ বুলি ক'লেতো সকলোৱে জানে যে দুধনৈ ৰাসটো কেনেকুৱা। তো দুধনৈ ৰাস চাবলৈ আহিছোঁ। ইয়াতে নাম কৰি আছে চাৰিওফালে মানুহ আজি যিহেতু ৰবিবাৰ হয়, ইয়াতে বহুত মানুহ আহিছে দুধনৈ। তো দুধনৈ ৰাস চাবলৈ গ'লে একদম ধুনীয়া ৰাস, গোৱালপাৰা বঢ়িয়া একদম ধুনীয়া ৰাস। তো গাইজ আপোনালোকে দেখি বহুত মানুহ আহিছে।
গাইজ ইয়াত দুধনৈ ৰাসত আহিছে ডাঙৰ একদম মীনা বজাৰ চাওক গাইজ ইমান ডাঙৰ মীনা বজাৰ আহিছে গাইজ নাৱত উঠিবলৈ আপোনাক লাগিব 80 টকা আৰু মীনা বজাৰতো উঠিবলৈ লাগিব আপোনালোকক 80 টকা আপোনালোকে ফেমিলিৰ লগত আহি ইয়াত ফেমিলি গাৰ্লফ্ৰেণ্ড আপুনি সকলোকে লৈ আহক সপৰিয়ালক লৈ আহক আৰু ইয়াত মীনা বজাৰত উপভোগ কৰক দুধনৈ ৰাস মহা উৎসৱত আৰু ইয়াত চাওক ট্ৰেইন আছে ট্ৰেইনত উঠিবলৈ লাগিব আপোনালোকক লাগিব মাত্ৰ আপোনাক 80 টকা টিকট তো ইয়াতে আহক আৰু আপোনালোকৰ যিমান আপোনাৰ ধন সম্পত্তি আছে চব ইয়াতে আহি আপোনালোকে উৰাই দিয়ক আছিল দুধনৈ ৰাস এনজয় কৰক আপোনালোকে ৰাস মহোৎসৱ দুধনৈ ফেমিলি আশা কৰিলোঁ সকলোৰে মোৰ ভিডিঅ'টো চাই আপোনালোকে উপভোগ কৰিলে এই দুধনৈ ৰাস মহোৎসৱটো তো যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়াই গৈ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তো দুধনৈবাসী ৰাইজ থেংক ইউ ভেৰি মাছ তো আজিলৈ ইমানেই ধন্যবাদ।